স্বাগতম আৰু এটা নতুন ভিডিঅ'লৈ ৰাইজ মই সকলোৱে জানো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো আছে তাৰ যি টকাটো আমি জব কাৰ্ডৰ থ্ৰুতে পাব লাগে 90 দিনৰ হাজিৰা সেই টকাটো আমি বহুতে পোৱা নাই বা কিছুমানে অলপমান পাইছো গোটেইখিনি পোৱা নাই 10 দিনৰ 2 দিনৰ 3 দিনৰ টকা পাইছো বাকিখিনি পোৱা নাই আৰু কোনোবাই পোৱাই নাই টোটালি কিয় পোৱা নাই কি কাৰণে পোৱা নাই সেইটো আমি জানিব লাগিব ক'ত আছে বেমাৰটো কোনে লগাই থৈছে বেমাৰটো ধৰিব লাগিব ৰাইজ সজাগতা হ'ব লাগিব সেইকাৰণে মই ভিডিঅ'টো বনাইছো চাওক এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এড বেনিফিচিয়াৰী ডিটেইলটো আছে কেতিয়া চেংচন হৈছে কি সকলোখিনি আছে ফটোটো দিয়া নাই এই চাওক লাষ্টত হাউস স্ট্যাটাস যেটো আছে তো ভালদৰে চাওক প্ৰথমে এই ফটো যে ওয়ার্ল্ড হাউসৰ পুৰণি ঘৰৰ ফটো লৈছিলে এইটো আপোনাৰ তেনেকুৱা ফটো লৈ লাষ্টত সব ঠিকে আছে লাষ্টত চাওক ইয়াতে কমপ্লিট ফটোটো মাৰিলে এইটো বেলেগৰ ফটো গম পাইছে না বেলেগৰ ঘৰ বেলেগৰ ফটো মাৰি হেতে কি কৰিলে বেনিফিচিয়াৰী নজনাকৈ কমপ্লিট দেখুৱাই দিলে গভৰ্ণমেণ্টৰ ওয়েবসাইটত আপলোড কৰি কমপ্লিট দেখুৱাই দিলে সেইকাৰণে এতিয়া আৰু জব কাৰ্ডৰ টকাটো নোপোৱা হৈছে মানুহে তেনেকুৱা সকলোৰে হ'ব পাৰে বেমাৰ এইটো কাৰণতে পোৱা নাই নজনাকৈ কমপ্লিট মাৰি দিছে যিবিলাক পঞ্চায়ত কৰ্তৃপক্ষ থাকে আহি ফটো মাৰে সেইকাৰণে তেনেকুৱা হৈছে বেলেগৰ ফটো লগাই কমপ্লিট দেখুৱাই দিছে এইজন মানুহে আৰু যিটো এমজিএন ৰেগা থ্ৰুতে টকাটো পালে হয় জব কাৰ্ডৰ থ্ৰু দি 90 দিনৰ আৰু টকাটো নাপায় গম পাইছে না আৰু ইজন মানুহে পোৱাও নাই মই জনামতে পোৱাও নাই এসা স্ট্যাটাসটো হাউস স্ট্যাটাস কমপ্লিটেড দেখুৱাইছে জব কাৰ্ডৰ টকা পোৱা নাই এইটো প্ৰমাণ যদি লাগে আপোনালোকে চাব পাৰিব জব কাৰ্ডৰ টকা যে পোৱা নাই এই টকাও কেনেকুৱা খেলি মেলি হৈছে সব আছে আজিকালি সব পোৱা যায় সেইকাৰণে আপোনালোকেও নিজৰ ট্ৰাই কৰিব বিচাৰিলে মোক ক'ব ইনবক্স কৰিব বা কমেন্ট কৰিব আমি আপোনালোকক যিমান পাৰো সহায় কৰিম কাৰ ভুলৰ বাবে পোৱা নাই দুখীয়া মানুহে এই টকাখিনি এইটোহে মেইন কথা আৰু মানুহখিনিয়ে টকাখিনি পাব লাগে চাগে সকলো পঞ্চায়তে তেনেকুৱা হৈছে চাগে নিজে চেক কৰিলে ধৰিব পাৰিব কেনেকুৱা চেক কৰে কি যদি চেক কৰি উলিয়াই দিব লাগে তেনেহলে আপোনালোকে বিচাৰে ক'ব মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিম কেনেকুৱা চেক কৰিব লাগে কি ঠিক আছে জব কাৰ্ডত টকাটো সোমোৱা নাই এইটো কিয় সোমোৱা নাই ইয়াই প্ৰথম প্ৰবলেমটো এইটোৱে আৰু বহুতো প্ৰবলেম আছে ডিটেইলছত এটা ভিডিঅ'ত ক'ব নোৱাৰিম ইয়াই প্ৰথম প্ৰবলেমটো এইটোৱে লাষ্টত যেতিয়া ফটো মাৰিব আপোনালোকে সুধিব ভালদৰে যি আহে পঞ্চায়ত কৰ্তৃপক্ষৰ পৰা পঞ্চায়তৰ ফালৰ পৰা ফটো মাৰিবৰ কাৰণে ভালদৰে সুধিব আমি জব কাৰ্ডৰ টকাটো পোৱা নাই যে
কেতিয়া পাম নে নাই তেনেকুৱা সুধি পিছতে ফটোটো মাৰিব দিব। আৰু আপোনালোকৰ তাততো নাহেই, আপোনালোকে গমেই নাপাব। যেতিয়া থাৰ্ড কিস্তিটো সোমাই যায় কেতিয়া গৈ কাৰ ফটো মাৰি দি দিয়ে ঠিক নাই। এই ফটোটো যে মাৰিলে লাষ্ট কমপ্লিট ফটোটো, এইটো বেলেগৰ কাৰোবাৰ ফটো মাৰি সোমাই থৈছে, এইটো বেনিফিচিয়াৰী নামত কমপ্লিট হৈ গৈছে বুলি। আপোনালোকে এতিয়াও সজাগতা হওক, এতিয়াও পাবলৈ, যিখিনি মানুহে পোৱা নাই পাবলৈ এটা আশা আছে। আপোনালোকে সজাগতা হওক, সজাগতা সৃষ্টি কৰক। আজিৰ কাৰণে ৰাখিছোঁ। জয় আই অসম।